এসময়ত নন্দনবন জংঘলত টুনটুনিয়ে মাহীমাক সুন্দৰী কাউৰীৰ লগত বাস কৰিছিল। টুনটুনিৰ মাকে টুনটুনিক জন্ম দিয়াৰ পাছতে মৃত্যু হৈছিল। তেতিয়া টুনটুনিৰ দেউতাকে টুনটুনিক চোৱা চিতা কৰিবৰ বাবে সুন্দৰী কাউৰীক বিয়া পাতিছিল। এদিনাখন, সুন্দৰী, মই কামলৈ যাওঁ, তুমি টুনটুনিক ভালদৰে চোৱা চিতা কৰিবা। মোক এইটো ক'বলগীয়া কথা নি আপুনি? মই কেতিয়াবা তাইক মৰম কম কৰিছো নেকি? মই নিজৰ ছোৱালী বুলিয়ে ভাবো। আপুনি নিশ্চিন্ত হৈ যাওক। তেতিয়ালৈ টুনটুনিৰ বয়স হৈছিল 2 বছৰ, আৰু টুনটুনিৰ দেউতাক কামলৈ যোৱাৰ লগে লগেই সুন্দৰী কাউৰীয়ে তেওঁৰ বয়ফ্ৰেণ্ড ভোলাক ফোন কৰি ঘৰলৈ মাতিছিল। ভোলা, এইটো আমাৰ কাৰণে ভাল সুবিধা। টুনটুনিৰ দেউতাক কাম কৰিবলৈ জংঘললৈ গ'ল। তেওঁ 2-3 দিনৰ পিছতহে আহিব কামৰ পৰা। তুমি যেনেকৈ নহওক টুনটুনিক কিবা এটা কৰা। তুমি ঠিক কথাই কৈছা, কিন্তু ঘৰতে ছোৱালীজনীক মাৰিলে ওচৰ চুবুৰীয়াই গম পাব। তেনেহ'লে তুমি তাইক ডাঙৰ জংঘল এখনলৈ লৈ গৈ মাৰি পেলোৱা, তেতিয়া কোনেও গম নাপায়। অলপ দিনৰ পিছত ইহঁতৰ ঘৰটো আমাৰ নামত কৰি ল'ম। তাৰপিছত আমি টুনটুনি দেউতাককো মাৰি পেলাম। তেওঁলোকে পাতি থকা সকলো কথা টুনটুনিয়ে শুনি আছিল। মই দেউতাক সকলো কথা কৈ দিম। তুমি এইজন খুৰাৰ লগত লগ হৈ মোক আৰু মোৰ দেউতাক মাৰিব বিচাৰিছা। ভোলা, তুমি সোনকালে কিবা এটা কৰা। এই আমাৰ সকলোবোৰ কথা গম পালে। টুনটুনিয়ে তাৰ পৰা পলাবলৈ চেষ্টা কৰে। ভোলাই খৰকৈ উৰি গৈ টুনটুনিক ধৰি জংঘললৈ মাৰিবলৈ লৈ যায়। যেতিয়াই ভোলাই টুনটুনিক মাৰিবলৈ লয়, তেতিয়াই ৰ'বা ভোলা, তাইক মাৰি হাত লেতেৰা নকৰিবা। এইখন জংঘলতে এৰি থৈ যাওক। ইয়াত ডাঙৰ ডাঙৰ জন্তুৱে আহি খাই পেলাব। ইয়াৰ পিছতে টুনটুনিক জংঘলত এৰি থৈ সুন্দৰী আৰু ভোলাই ঘৰলৈ গুচি যায়। তেতিয়া এজনী বুঢ়া চিলনী আহি টুনটুনিক কান্দি থকা দেখি সুধিলে, তুমি ইমান ভয়ানক জংঘলত অকলে অকলে কি কৰিছা? বেটি, ময়ো তোমাৰ নিচিনাই দুৰ্ভগীয়া। মোৰ ল'ৰাই মোক ইয়াত এৰি থৈ গ'ল। তুমি ভয় নকৰিবা, আমি ইয়াতে এটা ঘৰ বনাই দুইটা ইয়াতে থাকিম। আমি বাঁহৰ ঘৰ এটা সজাই ল'ম। ব'লা আমি অলপ বাঁহ লৈ আহোঁ। দুয়োৰে বাঁহবোৰ কঢ়িয়াই আনি ঘৰ বনাবলৈ ল'লে, আৰু চিলনীয়ে ঘৰটো সাজিবলৈ আৰম্ভ কৰিলে। বেটি, তুমিও মোক অলপ সহায় কৰি দিয়া। অৱশেষত দুয়োৱে মিলি এটা সুন্দৰ বাঁহৰ ঘৰ ৰাতি হোৱাৰ আগতে বনাই লয়। এনেকৈ দুয়োৱে আনন্দৰে বাস কৰিবলৈ লয়। আৰু এনেকৈ 3 দিন পাৰ হয়। টুনটুনিৰ দেউতাক কামৰ পৰা ঘূৰি আহি ঘৰত টুনটুনিক বিচাৰে। আপুনি যোৱাৰ পিছতেই তাই ওচৰৰ কাৰোবাৰ লগত পলাই গুচি গ'ল। মই আপোনাক কৈছিলো নহয়, তাই বহুত বেয়া হৈছে বুলি। আপুনি মোৰ কথা নুশুনিলে নহয়। সুন্দৰীৰ কথা দেউতাকৰ অলপো বিশ্বাস নহ'ল, আৰু লগালগ টুনটুনিক বিচাৰি জংঘলৰ ফালে ৰাওনা হ'ল।